গুড মৰ্নিং ফ্ৰেণ্ডছ, ফিটনেছ আহম চেনেললৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। তো আমাৰ ৰানিঙত শ্বাস ফুলি যায়, মানে আমি যোনটো উশাহ নিশাহ লোৱাৰ পিছত আমাৰ শ্বাস ফুলি যায়। মানে যেতিয়া আমি ৰানিং কৰোঁ, যেতিয়া আমাৰ হাঁওফাঁওডাল আমাৰ পূৰা পাম্প হ'বলৈ ধৰে বা অক্সিজেনৰ মাত্ৰা আমাৰ অতি প্ৰয়োজন হয় বা আমাৰ বডিয়ে কাৰ্বন ডাই অক্সাইড আপোনালোকক বেছিকৈ মানে সিহঁতে মানে প্ৰডিউচ কৰে, তেতিয়া আমাৰ সেইটোত মানে আনকণ্ট্ৰল হৈ যায়। যোনটো আমাৰ ব্ৰিথিঙৰ যোনটো উশাহ নিশাহ লোৱাত আমাৰ প্ৰব্লেমটো হয়, তেতিয়া আমাৰ আনকণ্ট্ৰল হৈ পেলাই তেতিয়া বিষৰ সৃষ্টি হয় বা আমাৰ শ্বাস ফুলি যায়। এইটো কিয় হয়? এইটো আপোনালোকৰ ধৰক এতিয়া আপোনালোকে ৰানিং কৰিবলৈ ঘৰৰ পৰা আহিছে, আপোনালোকে ফিল্ডলৈ গৈছে বা ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰি আপোনালোকে গৈ পেলাই আপোনাৰ কাপোৰ চাপোৰ খুলি ৰেডি হৈ পেলাই পুৰা ষ্টাৰ্ট কৰি দিছে। তেনেকুৱা কৰিলে আপোনালোকৰ এইটো বহুত সমস্যা হ'ব পাৰে। আপোনালোকে কি কৰিব, আপোনালোকে ঘৰৰ পৰা আহিব ফিল্ডলৈ ধুনীয়াকৈ ৰেডি হৈ পেলাই আপোনালোকে দুপাক খোজকাঢ়ি ল'ব ধুনীয়াকৈ ফিল্ডত। দুপাক খোজকাঢ়ি লোৱাৰ পিছত আপোনালোকে হালকা ৱাৰ্ম আপ, হালকা ষ্ট্ৰেচিং, এই দুইটা কৰাৰ পিছত আপোনালোকে কৰি পেলাই আপোনালোকে পিছত নেক্সট যোনটো ফাৰ্ষ্ট টিপছ হৈছে মোৰ শ্বাস ফুলি যোৱাৰ, এইটো হৈছে আপোনালোকে আপোনালোকে যিমান পাৰে এনেকৈ ঝুঁকি ল'ব, ঝুঁকি পেলাই এনেকৈ তাৰপিছত উশাহ ল'ব। লম্বাকৈ আপোনালোকে নাকেৰে উশাহ ল'ব আৰু মুখেৰে এৰিব। এনেকৈ আপোনালোকে 15-20 বাৰ ল'ব। তাৰপিছত চাব আপোনালোকে ধুনীয়াকৈ দৌৰিব। আপোনালোকে চাব আপোনালোকৰ ৰানিঙত 100% যোনটো এইটো প্ৰব্লেম আছে আমাৰ শ্বাস ফুলি যোৱাৰ, এইটোৰ পৰা 100% আপোনালোকে বেনিফিট পাব। চাব আপোনালোকৰ কিমান মানে বেনিফিট হয়, আপোনালোকে নিজেই চাব পাৰিব। তাৰপিছত নেক্সট যোনটো 2 নম্বৰ টিপছ হৈছে, এইটো হৈছে আমাৰ ধৰক আমি ৰানিং কৰিবলৈ যোনটো আমাৰ ৰানিং কৰি আছোঁ, ধৰক আছাম পুলিচত আমাৰ 3200 মিটাৰ, আছাম কামাণ্ডত আমাৰ 4800 মিটাৰ। আমি কি কৰিব লাগে, আমি ধৰক এতিয়া আপোনালোকৰ এইটো প্ৰব্লেম কিয় হৈ আছে, আপোনালোকে 3200 মাৰিব লাগে, 3200 মাৰি আছে, 5 কিলোমিটাৰ মানে 4800 মাৰিব লাগে, 4800 মাৰি আছে। সেইটোৰ পৰা আমাৰ হৈ আছে। ধৰক আমি কি কৰিব লাগিব, আমাৰ মানে বডিটোত বেছি মানে কেপাবিলিটি যোনটো আছে এইটো বঢ়াব লাগিব ন। এইটো বঢ়াবলৈ হ'লে আমাৰ ধৰক 5 কিলোমিটাৰ জেগাত 8 কিলোমিটাৰ দৌৰিব লাগিব, আৰু যোনটো 3200 মাৰি আছে এইটো 6 কিলোমিটাৰ মাৰিব। এইটো 6 কিলোমিটাৰ যেতিয়া মাৰিব, আমাৰ বডিটোত মানে আমাৰ যোনটো ষ্টেমিনা আছে চব মানে অভাৰ লাগিব। তেতিয়া আমাৰ লাহে লাহে বডিয়ে মানে কি কৰিব, সেইবিলাক ইম্প্ৰুভ কৰিব আমাৰ যোনটো লাগে। তেতিয়া কি হ'ব আপোনালোকৰ, সেইটোৰ পৰা আমাৰ যোনটো শ্বাস পাম্প হয়, বডি যোনটো আমাৰ হাওঁফাওঁ পাম্প হয়, এইটো পাম্প বেছিকৈ হ'ব। আৰু আপোনালোকে যেতিয়া ধৰক ইণ্টাৰভিউত বা আপোনালোকে পাৰফৰ্মেঞ্চ দেখাবলৈ যাব, যাত আপোনালোকৰ ৰেলীত যাব, তেতিয়া আপোনালোকৰ সেইটো চাব, সেইটোত আপোনালোকৰ শ্বাস কেতিয়াও ফুলি নাযায় বা এইটো সমস্যাৰ পৰা বহুত ৰেহাই পাব। আপোনালোকে কি কৰিব, আপোনালোকে অভাৰ প্ৰেক্টিচ কৰিব। মানে অভাৰ মানে কি কৈছোঁ, কথাটো বুজিবলৈ মানে বেলেগ নেগেটিভ মাইণ্ডত নিনিব। অভাৰ বুলি তেনেকুৱা নহয়। আপোনালোকে মানে যোনটো মানে লাগে, আমাৰ ধৰক এতিয়া আমাৰ 3200 লাগে, আপোনালোকে 6 কিলোমিটাৰ ৰানিং কৰক। আৰু আপোনালোকে এইটো আপোনালোকৰ ৰুটিনত আপোনালোকে মানে সপ্তাহত 4 দিন মাৰিব 6 কিলোমিটাৰ কৰি, আৰু 2 দিন মাৰক আপোনালোকৰ যোনটো আছে 3200, পুৰা আপোনালোকে 100% দিয়ক। চাব আপোনালোকৰ এইটোৰ পৰা এইটো কৰিলে আপোনালোকৰ শ্বাসৰ প্ৰব্লেমৰ পৰা বহুত ৰেহাই পাব আপোনালোকে। আৰু যোনটো আমাৰ 3 নম্বৰ টিপছ হৈছে, 2 নম্বৰ ক'লো, 3 নম্বৰ যোনটো আমাৰ টিপছ হৈছে, সেইটো হৈছে আপোনালোকে কি কৰিব, আপোনালোকে ধৰক এতিয়া ৰানিং কৰি আছে, আপোনালোকৰ 3200 মাৰি আছে, 3200 পুৰা আপোনালোকে লগাইছে ধুনীয়াকৈ। যোনটো স্পীডত দৌৰি আছে আপোনালোকে, ফাৰ্ষ্টৰ পৰা যোনটো স্পীডত দৌৰি আছে 3200, আপোনালোকে লাষ্টলৈকে আপোনালোকে সেইটো স্পীডতে আপোনালোকে শেষ কৰি দিছে। বা আপোনালোকৰ যোনটো এণ্ডিং আছে, এণ্ডিংটো আপোনালোকে ভালকৈ নকৰে, মানে যোনটো আছে মাৰি দিছে সেইটোতে মাৰিছে, এইটো আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকে এণ্ডিং আপোনালোকে 100% যিমান আপোনালোকৰ তাকত আছে গোটেইবিলাক আপোনালোকে দি দিব। আপোনালোকে ভাবিব, মনত এটাই ভাবিব, লাষ্ট পাক মোৰ এটাইহে পাক মাৰিব লাগে, তাৰপিছত মোৰ সময় মই জিৰণি ল'ব পাৰিম। তেনেকৈ ভাবি পেলাই আপোনালোকে লাষ্ট পাক পুৰা 100% যিমান আছে আমাৰ তাকত সিমানটো লগাই দিব। এইটোৰ ফলত কি হ'ব, আমাৰ চাব আপোনালোকে, এইটোৰ ফলত কি হ'ব, আমাৰ যোনটো মানে কেপাবিলিটি আছে, যোনটো আমাৰ হাওঁফাওৰ যোনটো পাম্প কৰে ন, হাওঁফাওটোৱে আমাৰ এইটো পাম্প মানে যেতিয়া কৰে, আমাৰ তাৰ কেপাবিলিটি লাহে লাহে ধীৰে ধীৰে বাঢ়িব। চাব আপোনালোকৰ, চাব ধীৰে ধীৰে বাঢ়িব। বঢ়াৰ ফলত কি হ'ব, আমাৰ যোনটো মানে আমাৰ স্পীড বাঢ়িব, ৰানিঙত স্পীড বাঢ়িব, শ্বাস ফুলা প্ৰব্লেম নাইকিয়া হৈ যাব। এইবিলাক প্ৰব্লেমৰ পৰা আপোনালোকে হাত সাৰিব। চাব তাৰপিছত মই 4 নম্বৰ যোনটো টিপছ দিবলৈ আপোনালোকক প্ৰয়াস কৰি আছোঁ, এইটো হৈছে আপোনালোকৰ বহুত মানে বেনিফিট। এইটো আপোনালোকৰ এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত। এইটো কি হৈছে, এইটো আমাৰ পতঞ্জলি বাবা ৰামদেৱো দেখাই থাকে, বা আমাৰ এতিয়া পতঞ্জলি বাৰু কিবা চলি আছে, সেইটো বাদ দিয়ক। আমাৰ মানে ইণ্ডিয়ান যোনটো আমাৰ যোগ কালচাৰতো আছে, পতঞ্জলি যোনটো এইটো এক্সাৰচাইজৰ নাম হৈছে অনুলোম বিলোলম। এইটো এক্সাৰচাইজ আপোনালোকে এইটো নাকেৰে উশাহ ল'ব লাগে, এইটো নাকেৰে এৰিব লাগে। ধৰক এইটো মই দেখাই দিছোঁ।
তো আপোনালোকে দুইটা নাকেৰে ল'বলৈ চেষ্টা কৰিব এটা নাকেৰে ল'ব এটা নাকেৰে এৰিব তেনেকাতো আপোনালোকে 10 বাৰ 15 বাৰ কৰিলে তাৰপিছত নেক্সট যোনটো অপোজিট সাইড আছে যোনটো ফুটা আছে নাকৰ আমাৰ হেতু দি কৰিব হেতু দি ল'ব হেতু দি এৰিব তেনেকা আপোনালোকে উল্টা পুল্টা কৰি আপোনালোকে মানে মিলাই ল'ব দুইটা সমানে মাৰিব তাৰপিছত চাব আপোনালোকৰ 100% কিমান ৰিজাল্ট পায় আপোনালোকৰ যোনটো শ্বাস প্ৰব্লেম আছে এটো কৈছো মই 100% নাইকা হৈ যাব তো আজি ইমানলৈকে আপোনালোকৰ ভিডিঅটো মোৰ ইমান মনোযোগী চোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব বলক জয় আই অসম